আকলৰ নকৰো মই কিন্তু এটা কৰি আমি নমস্কাৰ মই তাকে নাযাওঁ মোক ৰাখেতে ৰাখ গুড মৰ্ণিং গাইজ কি খবৰ আশা কৰোঁ সকলোৰে ভাল গাইজ ৰাতিপুৱাই ওলালোঁ আজি দুখন বিয়া আছে বথ চাইড বিয়া তাতে জোৰোণ কৰিব যাই আছোঁ জোৰোণত দৰাৰ চাইডে মই পেকিং চেকিং কৰি কেনে বিকি আৰু বিল্লালক পঠাই দিলোঁ সিহঁত দুটা সিফালৰ পৰা আহিব আৰু গাইজ মই থাকিম ইয়াতে পাণবাৰীত আমাৰ ওচৰতে কইনাৰ বিয়াত মই ষ্টাৰ্টিংখিনি কৰিম ইয়াতে তাৰপিছত সিহঁতকেইজন আহিব তাৰ পৰা আহি তিনিজনে আমি কামখিনি কমপ্লিট কৰিম বথ চাইড বিয়া হ'লে এটা সুবিধা আৰু আমাৰ কাৰণ দুয়োটা চাইডে আমি এডজাষ্ট কৰিব পাৰোঁ আমাৰ ল'ৰা তেতিয়া বেছি নালাগে কম কমতে হৈ যায় অলপ কেনেকৈ কি কৰোঁ গোটেইখিনি আজি দিনটোৰ কাৰ্য হৈছে আপোনালোকক দেখাব ওলাইছোঁ অলপ বেছি আহি গাইজ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা একদম ওচৰতে আহি আমি কইনাৰ ঘৰ পালোঁৱে এইটোৱে কইনাৰ ঘৰ মাই গড কালাৰ এইটোৱে কইনাৰ ঘৰ ঠিক আছে গাড়ীখন মই পাৰ্কিং কৰোঁ মোৰ বস্তুগিলা গোটাই নুমাই দিলোঁ নুমাই কেনে মই লাইট চাইট এডজাষ্ট কৰিলোঁ আজি আকলাই যিহেতু কোনো নাই মোৰ লগত ইতিয়াক লাগি কাৰণ সেইফালৰ পৰা আমাৰ বিকি এটা আহিব গাইজ চাওক পেণ্ডেলত কোনো নাই একদম খালী আৰু আকলাই বহি আছোঁ কি কৰিম তো সাৰথি হিচাপে আহিছে এটা নহয় কুকুৰ এটা আহিছে এই উঠ বিয়া শেষ হ'বৰ হ'লে উঠ ইতিমধ্যে আমাৰ জোৰোণ আহি পাইছে জোৰোণ আহিবৰ লগে আমি চব ব্যস্ত হৈ গ'লোঁ তাৰে মাজতে মই যিখিনি ফুটেজ লৈছিলোঁ ভিডিঅ' ফুটেজ অলপমান লগাই দিছোঁ সেইজনী আমাৰ কইনা চিকামণি অলপ ধুনীয়া কইনা বহুত ধুনীয়াকৈ মেকআপ চেকআপ কৰিছে আৰু এতিয়া জোৰোণ পিন্ধাই আছে চাওকচোন জোৰোণ কেনেকৈ পিন্ধাই আছে অলপমান ভিডিঅ' দিছোঁ আৰু গাইজ ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব দেই আৰু নতুন চেনেল ছাবস্ক্ৰাইব কৰিব একদমেই নাপায় আৰু চাই থাকক গাইজ আৰু শেষলৈকে চাব এটা বিৰাট জমনি আছে আমাৰ বিকি পাগলা কৰি বকি আছে চাবচোন নালাগে একো নালাগে অকল দৈ খাবা নেকি দৈ নাখাওঁ মাতটোৱে দৈ আনিছে দৈ গৰম দৈ ঠাণ্ডা নহয় মই এটা কৈছোঁ দৈটো খাব লাগে ফাটি যাব বোলে চব্জি আমি এনে বয়সক লাগি বাচিম নে সেইটোৱে কথা আটাই কিন্তু বিয়া খাব আহিছে কাম চাম হৈ যায় এতিয়া চাহ খাব আহিব বহি বল লাগি গৈছে বিকি মানুহ আছে খাবা গৈছে বোধ জোৰোণৰ পিছত এই টাইমটো চবচে একদম ভাল লগা টাইম আৰু এটা আছে এণ্ডিং বিয়াৰ এণ্ডিঙৰ পিছত যিটো ৰখি থাকিব লাগে কইনা বিদায় হোৱাত নেকি ভাই চকুৱে নাম নাই দেহাই নাম নাই কিন্তু কাষ্টমাৰত নহয় থাকিবই লাগিব সেনেকুৱা আৰু আমাৰ এই চাপৰিটোৰ লগত মই মহস্য মই এই বেটা আহাৰ পৰা আটা বাঢ়ি আছে এখন বিয়াতে ৰাখিব লাগে তাকে এখন বিয়াতে ৰাখিব লাগে কাৰণ আজি হৈছে জোৰোণ 24 তাৰিখে আপোনাৰ বিয়াৰ দিনা মই কৈছিলোঁ তোক বেলেগ এখন বিয়াত দিওঁ মই এখনত থাকোঁ নাই নাটকে চাওকচোন কি কৈ আছে এতিয়া মই ইয়াতে থাকিম তাতে নাজানো বাকী এইবাৰ য'তে যাব লাগে ত'তে যাম এইবাৰ মই কথা ঠিক পাতি কিবা মই কি বেয়া আইডিয়া দিছোঁ নেকি আকলা এখন বিয়াত দিছোঁ কি মজাকে লগৰ লগত মই আকলা মানে ভয় নকৰোঁ মই লগ মানে লগো দিছোঁ মই আকলা ভয় নকৰোঁ মই কিন্তু এটা আমি পাম চকৰি থাকিব চকৰি খালি চকৰি লাগে জীৱন চকৰি নহয় দে চেনি খাব লাগে
য'ত দিছো মই তোক তাতে বহুত চকৰি আছে তই যাইছা আকৌ এখন কিবাকে দি হা ইয়াতে মোৰ দুটামান মানে আছে পুৰণা মাল মানে লাইনত লাগি আছিল এতিয়া পুৰা আহি যাব এতিয়া মই কি কৰিম ক আৰিকক মেনেজ কৰিব পাৰিবি তই মই কেনেকৈ পাৰিম কাম মোৰ নহয় নিজে কাম দিম মোৰ ওলাব মই আকৌ লৈ তাকে যাবাই লাগিব আৰিকক তাতে যাব দিছো আৰিকো নাযায় বোলে তই নাযা যাবাই মই যাওঁ সেইটো নহয় ফ্ৰীলান্স যাবাই লাগিব য'তে কি নহয় এতিয়া মই এতিয়া হেৰি এছিষ্টেণ্ট তই এছিষ্টেণ্টৰ কথা অলপ ৰাখিব লাগে মই যেনেকৈ ৰাখোঁ কাৰণ মই চবতে থাকোঁ এছিষ্টেণ্ট মই দে হ'ব দে কিবা এটা কৰিম দে কিবা এটা মনত তাকে নাযাওঁ নমস্কাৰ মই তাকে নাযাওঁ মোক ৰাখ এটাই ৰাখ